2 দিনতে জেজিএমৰ কাম বন্ধ হ'ব। এই মুহূৰ্তত জনাই আছোঁ ডাঙৰ খবৰ। চৰকাৰে ল'ব হঠকাৰী সিদ্ধান্ত। না ৰাইজে পানী পাইছে, না ঠিকাদাৰে পানী পালে। এই মুহূৰ্তত জনাই গৈছোঁ ডাঙৰ খবৰ। গুৱাহাটীত পৰিণত হ'ল জল জীৱন মিছন আঁচনি। ঋণ লৈ কাম কৰা ঠিকাদাৰৰ কি হ'ব? মাটি বন্ধকত থোৱা ঠিকাদাৰসকলৰ কি হ'ব? অৰ্ডাৰ বন্ধ কৰিলে কামৰ মেজাৰমেণ্ট ল'ব লাগে। MD কৈলাশ কাৰ্তিকৰ বিৰুদ্ধে ক্ষোভ ঠিকাদাৰসকলৰ। মুহূৰ্তত জনাই যোৱাইছোঁ এক ডাঙৰ খবৰ। ধন ধাৰ্য নকৰাকৈ জেজিএমৰ চলিল কাম। আধাতে কামবোৰ বন্ধ কৰাৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ। আমাৰ ধন মোকলাই দিয়াত অলপমান অসুবিধা হৈছে চৰকাৰৰ। এতিয়া যিহেতু আমি ঋণ লৈহে কাম কৰি আছিলোঁ, আজি আমি গোটেই ঠিকাদাৰখিনি আজি গোটেইখিনি আহিছে। তেওঁলোকে শংকিত হৈছে যে যেতিয়া আমি খবৰ পালোঁ, যোৱাকালি ৰাতি আমি খবৰ পাইছোঁ যে তেওঁলোকে পে'মেণ্টটো মোকলাই দিয়াত অকণমান অসুবিধা হ'ব বুলি কৈছে আৰু সদ্যহতে আমাক এতিয়া কামবিলাক স্থগিত ৰাখিব কৈছে।